নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল আপোনালোকে থাম্বনেল আৰু টাইটেল দেখি নিশ্চয় গম পাইছে যে অসম চৰকাৰে 10,000 টকাকৈ যি আত্মসহায়ক গোটৰ মহিলাসকলক দিয়াৰ কথা আছিল বৰ্তমান এখন লিষ্ট মুকলি কৰি দিছে সেই লিষ্টখনত 22 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰলৈকে কোন জিলাত বা কোড প্ৰদান কৰিব সেই সম্পৰ্কে দিয়া আছে আপুনি ভিডিওটো অলপ স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব আৰু আপোনালোকৰ ডিস্ট্ৰিক্টত দিছে নাই বা আপোনালোকৰ ডিস্ট্ৰিক্টত দিবনে নিদিয়ে সেই সম্পৰ্কেও জানিব পাৰিব আৰু বন্ধু বান্ধৱীসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিও আপুনি পোনপ্ৰথমে লাভ কৰিব তেন্তে আহক আমি অলপো পলম নকৰি ভিডিওটোৰ ফালে আগবাঢ়ো এতিয়া বন্ধু বান্ধৱীসকল এই বেনাৰখনৰ জৰিয়তে আমি জানিব পাৰিম যে 10,000 টকা যিটো অসম চৰকাৰে মুখ্যমন্ত্ৰী উদ্যমিতা হিচাপে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলক দিয়াৰ কথা আছিল সেই মহিলাসকল উপকৃত হ'ব কিমান মহিলা 39 লাখ মহিলা উপকৃত হ'ব এতিয়া আহক আমি জানি লওঁ ইয়াত লেখা আছে 10,000 কৈ ধন বিতৰণৰ বাবে ঘোষণা হ'ল তাৰিখ 22 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰলৈকে বিতৰণ কৰা হ'ব ধন নিশ্চয় আপোনালোকে গম পাইছে ইয়াত যিখিনি জিলা আছে সেই জিলাসমূহৰ মহিলাসকলক নিশ্চয় এখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই পত্ৰ প্ৰদান কৰিছে সেই পত্ৰখনত লেখা আছে যে কি বুলি লেখা আছে আপুনি 10,000 টকাৰ বাবে যোগ্য বা মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ বাবে আপুনি যোগ্য আপুনি 10,000 টকা লাভ কৰিব বুলি ইয়াত লেখা আছে 22 আগষ্ট আজি যিহেতু 22 আগষ্ট আজি নলবাৰী জিলা মহিলাসকলক দিছে আৰু 23 আগষ্ট তাৰিখে প্ৰদান কৰিব জাগিৰোডৰ মহিলাসকলে লাভ কৰিব ধন আৰু 24 আগষ্টত লাভ কৰিব মাঘেৰিটা মহিলাসকলে 25 আগষ্টত লাভ কৰিব ধুবুৰীৰ মহিলাসকলে আৰু 1 ছেপ্টেম্বৰত লাভ কৰিব পাথালকান্দি মহিলাই লাভ কৰিব ধন আৰু 2 ছেপ্টেম্বৰত লাভ কৰিব হোজাইৰ 3 ছেপ্টেম্বৰত লাভ কৰিব জালুকবাৰী 4 ছেপ্টেম্বৰত লাভ কৰিব ঢেকিয়াজুলি 6 ছেপ্টেম্বৰত লাভ কৰিব মানকাছাৰ 16 ছেপ্টেম্বৰত লাভ কৰিব পুনে 16 ছেপ্টেম্বৰত লাভ কৰিব 16 ছেপ্টেম্বৰত লাভ কৰিব গৌৰীপুৰৰ মহিলাই তাৰ পিছত 25 ছেপ্টেম্বৰত লাভ কৰিব বিশ্বনাথ মহিলাই আৰু 26 ছেপ্টেম্বৰত লাভ কৰিব জোনাই 27 ছেপ্টেম্বৰত লাভ কৰিব তিনিচুকীয়া আৰু 28 ছেপ্টেম্বৰত লাভ কৰিব ৰংখাঙৰ মহিলাই বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে এই লিষ্টখিনিত আপোনালোকৰ ডিস্ট্ৰিক্টৰ নাম আছে নাই জনাবলৈ নাপাহৰিব আৰু বহু কেইখন জিলাৰ লিষ্ট দিবলৈ বাকি আছে আপোনালোকে চিন্তা কৰিব নালাগে ষ্টেপ বাই ষ্টেপ অসম চৰকাৰে প্ৰদান কৰিব আৰু আপোনালোকক এখন প্ৰপত্ৰ দিছে নাই জনাবলৈ নাপাহৰিব প্ৰপত্ৰখন এই যে ইয়াত দেখিছে এই বেনাৰখনত মহিলাগৰাকীয়ে লৈ আছে তেনেদৰে এখন আপোনালোকক প্ৰপত্ৰ দিব আৰু প্ৰপত্ৰখনত সুন্দৰকৈ লিখিব আপুনি এগৰাকী যোগ্য মহিলা বুলি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ বাবে আৰু কোন তাৰিখে প্ৰদান কৰা হ'ব সেই সম্পৰ্কেও আপোনালোকক দিব নিশ্চয় বুজি পালে এই ভিডিওটোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিলোঁ আৰু ভিডিওটো শ্বেয়াৰ কৰিব তেতিয়াহে কোন ডিস্ট্ৰিক্টত কেতিয়া প্ৰদান কৰিছে মহিলাসকলে জানিব পাৰিব যদি ভিডিওটোৰ জৰিয়তে উপকৃত হ'ল তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু ভিডিওটো ভাল লাগিলে আমাৰ ইউটিউব চেনেলটো যদি ভাল লাগিছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰি দিব আৰু যদি বেলেগ কিবা ইনফৰমেশ্যন লাগে কিহৰ ওপৰত লাগে জনাবলৈ নাপাহৰিব আজিলৈ ভিডিওটো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিওত লগ পোৱাৰ আশাৰে ধন্যবাদ